পুৰা চানডুবি একদম চানডুবিলে আমি গৈ আছো আজি পুৰা এনজয় ৰাতিপুৱা উঠিছিলো 6:15 তাৰপিছত উঠি মেলি গা চা ধুই গৰম পানী দি ধুলো বেছি ঠাণ্ডা পানী দি ধোৱা নহয় উঠাই দিছে উঠিছো বাৰু না 6টাত খাৰ পাইছো হা তাৰপিছত ভাবিলো 6:30 মানত উঠিম দেন 6:15 ফোন কৰিলে তো লগালগ উঠি দিলো আৰু কিনো শুই থাকিম উঠি কিনে কম্বলখনো এৰিব মন নাযায় তো আমি এতিয়া বৰ্তমান চানডুবি গৈ আছো এণ্ড চানডুবি ফেষ্টিভেল এতিয়া হৈ আছে ন বহুত দিন মানে ব্লগছ বনোৱা নাই মানে কনচিষ্টেঞ্চি হ'লে ভাল বস্তুটো কনচিষ্টেঞ্চি হোৱা নাই দেন এতিয়া ভাবিছোঁ এতিয়া ইয়াৰ পৰা এতিয়া ভালকৈ বনাম এয়া আমাৰ আৰু এটা ব্লগাৰ ডিগুদা মোতকৈ বহুত আগত আছে মই চেষ্টা কৰি আছোঁ ভাল যাতে হেৰি খায় একে নম্বৰ যাত্ৰী ৱেন ব্লগাৰ মেট ব্লগাৰ একদম পুৰা ঠিক আছে গৈ আছোঁ বলক চাই দেখোঁ ধুনীয়া ৰিফ্ৰেছ হৈ গ'লো এই চুচুটো থাকে না মৰাচেল খাই আহিছিলোঁ আৰু পথাৰৰ মাজত চুচু কৰা মজাই বেলেগ একদম মজাকৈ গৈ আছোঁ আৰু চানডুবিলে এদিন দিয়া তোমাকো অলপ একদম তো আমি চানডুবিলৈ পোৱা নাই এতিয়া বৰ্তমান আমি ভেটাৰে ফটো তুলিবৰ কাৰণে উঠিছে চবেই অলপ ফটো তুলি আছে গাড়ীটো ৰখাই আৰু বহুত দেৰি বহিলোঁ অলপ বিষাইছে আৰু তো এই আমাৰ ডিগুদা এই বাবুকো লগ পালোঁ ভাল লাগিছে আজি ভিডিঅ' দেখি থাকোঁ আজি ফাৰ্ষ্ট টাইম দেখিলোঁ ভাল লাগিছে একদম নমস্কাৰ আপোনালোকে লোৱাৰ আছামতো বাগান পাব কোনে কৈছে আপাৰ আছামতো আছে এইটোও পাব এতিয়া মোৰ এটা ভিডিঅ'ত 50K এই সিপিনে যায় চলকা ৱাৰ্ড কেইটা দুটা তিনিটা এই ইউ নাজানো নাজনো কমলা কেইটা হে এখালি মই ক'লো চাৰিটা তিনিটা চাৰিটা গাড়ী পাৰ্কিং চাই আছোঁ ৰ'ব গাড়ী পাৰ্ক ক'ত ৰাখোঁ পিছত য'ত ওলাতে সুবিধা হয় সঁচাকৈ আপোনালোকৰ 1 ঘণ্টাত কেইটা চ' ফাইনেলি চানডুবি আমি পালোঁ এতিয়া আমি নামো আৰু ধুনীয়াকৈ গাড়ীটো এটা পাৰ্ক কৰি লৈছোঁ আমি আৰু এই পিনে আছে আপোনাৰ চানডুবি লেক ইফালে যাম নিশ্চয় আমি চবেই আমি গেডাৰ হৈছোঁ এণ্ড আমাৰ আৰু এটা ব্লগাৰ ভিডিঅ' বনাই আছে এইজন আমাৰ ব্লগাৰ এণ্ড এটা আপোনালোকে আহিলে ধুনীয়া ধুনীয়া বটত উঠিব পাৰিব পাৰ পাৰ্চন আপোনালোকে 50 rupees এডাল্টছ এণ্ড অন চাইল্ড 6 বছৰকৈ তলত হ'লে পইচা নলয় আপোনালোকে যদি বটিং কৰিব আহে লাইফ জেকেট মাস্ক পিন্ধিব আমি ৰেড পূৰা পিন্ধি লৈছোঁ ইফালে আমাৰ ব্লগাৰ ব্লগিং কৰি আছে গোটেই আমি ৰেডি তুমি ইয়াতে আছা কালাৰ চাই ল'ব পিংক লাগে নাৱৰো পিংক চব আমি পিংক বৰ্ডত উঠিবলৈ লৈছোঁ এতিয়া ছোৱালীকেইটাৰ চইচ পিংকতে উঠিব অভিয়াছলি আমাৰো উপায় নাই উঠো এই আমাৰ বৈঠা দাদা বৈঠা মাৰো দাদা আপোনালোকে আহিলে ইফালে কেম্পিং এতিয়া কেম্পিং কৰিব পাৰে টেণ্ট কিছুমান আছে আৰু ইয়াতে ফাইনেলি আমি পাই গ'লোঁ তো এতিয়া বৰ্তমান আমি ঘূৰি নাৱৰ পৰা আহি এতিয়া খাবলৈ বহিছোঁ ৰাতিপুৱা অকল চাহ আৰু পিঠা খাই আহিছিলোঁ মানে অলপ বহিছোঁ এতিয়া বাঘ এজনী বহি আছে দাদা এইফালে নম্বৰত কৈ দিব কি পিঠা পায় কি পিঠা পায় পকা পিঠা টেকলি পিঠা চুঙা পিঠা এটা আপোনালোকে আহিলে এটা বজাৰ দেখি পাব বিভিন্ন টাইপৰ কমলা আৰু এটা দোকান কিছুমান আছে চানডুবি ফেষ্টিভেল চলি আছে ইফালে আমাৰ খাদ্যবোৰ আহি পাইছে অৰ্ডাৰ দিছিলোঁ ভেজ চাওমিন আৰু এগ বইল ৰাতিপুৱা ব্ৰেকফাষ্ট বুলি কোৱা এয়া আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আপোনালোকে আহি খাব কিমান কৈছে আৰু ক'ত যাবা আৰু ক'ত যাবা
কি প্লেন আছে ঘূৰিব আকৌ অলপমান টাইম ঘূৰিম অলপমান চাম ড্ৰাইভাৰ গাই এতিয়া ইয়াতে থাকিব লাগিব নেকি ঠিক নাই এইফালে টেণ্ট আছে কেম্প আছে কেম্পত থাকি এয়া বগৰী ল'লোঁ 20 টকা গাড়ীখনত থৈ দিম নেকি ড্ৰাইভাৰ নাই হাতত লৈ ফুৰিব লাগিব এতিয়া তো ইয়াতে কিছুমান ফটো তুলিলোঁ আপোনালোকে মোৰ ইনষ্টাগ্ৰামত চাব পাৰিব আৰু মই তলত ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডিটো দিম চবেই যাতে ফ'ল' কৰে আৰু ইয়াৰ পৰা ধুনীয়া এটা ভিউ দেখা পায় কি বঢ়িয়া ভিউ মানুহৰ ক্ৰেজ চাওক নাৱত উঠিবলৈ পূৰা আমি সময়তে মানে ঘূৰি আহিলোঁ তেতিয়া ভালে হ'ল কম থাকোঁতে আমাৰ ব্লগাৰ কি খবৰ মৰম লগা অঁ তো আমি এইফালৰ পৰা অলপমান আধা ঘণ্টামান বহি কিনে অলপমান খাই লৈ অলপ তো ইয়াতে ইফালে আহিছোঁ ব'টিং পিনে ভিউটো চাবলৈ তো ক'ৰবাত ওলাই আহিলে মানে পাণ মেইন পাণ আমি খাবই লাগিব মই পাণ তামোল নাখাওঁ মানে মই মিঠা পাণ খাওঁ তো মিঠা পাণ মই দিছোঁ এটা তো আমি গাড়ীত বহিলোঁ ইয়াৰ পৰা ওলাওঁ লাহেকৈ পূৰা যাম ইয়াৰ ৰাস্তা চাওক আপোনালোকে ফিনফিনীয়া ৰাস্তা তো ৰাইজসকল আজি কেনে লাগিল মজা লাগিল মোৰ ফাৰ্ষ্ট টাইম মানে আমাৰ মাহী আৰু বাকীজনীৰ লগত ফাৰ্ষ্ট টাইম এবাৰ পিছতো প্লেন হ'ব নতুন মাহী যেন নহয় কিন্তু মাহী হয় যদিও মানে আমাৰ মাহী আৰু এইটো ৰিলেশ্যনটো নাই হেৰি আৰু লগৰ ফ্ৰেণ্ডছ উই আৰ ফ্ৰেণ্ডছ লাইক সেনেকুৱা আৰু পিছতো আমি নতুন কিবা প্লেন কৰিম ভাল জেগাত যাম আপোনালোককো দেখাম আৰু নতুন বছৰ বুলি মই মানে ভিডিঅ' বনাই যাম আৰু নিজৰ কনচিষ্টেঞ্চি ৰাখিম তো আমাৰ এটা আমি হেৰি ক'ত পালোঁ এতিয়া কালাপাহাৰ তো আমাৰ ব্লগাৰ দাদা দাদা এটা নামিলে একদম আৰু ভাল লাগিল বহুতে ভাল লাগিল এই ইয়াতে ওপৰ ৰুমটো আছে তো আকৌ দাদা পুনৰ লগ পাম আমি লগ পাম আৰু একেলগে ব্লগ পাব একদম ব্লগ পাব লগতে বনাম গৰম দি যাব নিশ্চয় থেংক ইউ বাই বৰ ভাল লাগিলে তো ফাইনেলি মানে আমি চানমাৰী আহি পালোঁ তাৰপিছত ইয়াৰ পৰা ঘৰে ঘৰে গুচি যাম মইতো যাব লাগিব মেগজিন ডাইৰেক্ট তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আজি কেনে লাগিল মানে ভাগৰুৱা পিছত চবেই ঘৰে ঘৰে গ'লে হ'ল তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো জানেই কি কৰিব লাগে কৰি দিব নিশ্চয় এণ্ড ছাপোৰ্ট কৰি যাব নিউ ব্লগাৰ হয় ময়ো তো টাটা বাই বাই এণ্ড হেপী নিউ ইয়েৰ এভৰিৱান হেপী নিউ ইয়েৰ